প্ৰথমে পানী ঢালি গৃহস্থই সানিছে আটা তাৰ পিছত একেখিনি আটা ধুই পেলোৱা হৈছে আৰু অৱশেষত আলকতৰা টনা দি টানি টানি জুই লগাই দিয়া হৈছে আটাৰ লাডুত কিন্তু আপুনি হয়তো ভাবিছে এয়া আকৌ কেনেকৈ সম্ভৱ কাৰণ খাদ্যৰ নামত এয়া হৈছে বৰবিহ হয় প্লাষ্টিকৰ কণী আৰু চাউলৰ পিছত এইবাৰ দুলীয়াজানত ওলাইছে প্লাষ্টিকৰ আটা ভালদৰে মন কৰক কিদৰে প্লাষ্টিকৰ অন্য সামগ্ৰী জ্বলা দি জ্বলি উঠিছে আটাৰ এই বিশেষ লাডুটো কেৱল জুই লগাই নহয় চুইং গামৰ দৰে টানি থাকিলেও দীঘল হৈ গৈ থাকে এই আটাৰ লাডুটো দুলীয়াজানৰ অইল মাৰ্কেটত এতিয়া তেনেই সুলভ প্লাষ্টিকৰ আটা দুলীয়াজান অইল মাৰ্কেটৰ মানে খোলা আটা লৈ আহিছিলোঁ লৈ অহাৰ পিছত মানে সেইখিনি এনেই আটা মায়ে ৰুটি বনাবৰ কাৰণে হেৰি কৰিছিলে পানীত মানে হেৰি কৰি পেলাই চাওঁচোন বোলে এনেকুৱা কিনোৱা আছে এইটো ধুই লাষ্টত যেতিয়া বেচিনত হেৰি দেখিলে লাষ্টত এইখিনি প্লাষ্টিকৰ লেখীয়া হেৰি ওলাইছে হাতত আৰু আমি তাৰপিছত এখন কটাৰী তেনেকে দি পেলাই আমি জ্বলাই চালোঁ কিন্তু বহুত বেয়া গুণ ওলায় ৰাজ্যৰ একাংশ অসাধু ব্যৱসায়ীয়ে এইদৰেই বজাৰত মেলি দিছে আটাৰ নামত বৰবিহ সন্দেহ কৰা হৈছে এটা দুষ্ট চক্ৰই নিজৰ মুনাফাৰ স্বাৰ্থতেই আটাগুৰিত মিহলাই দিছে বিষাক্ত ৰাসায়নিক দ্ৰব্য আৰু ৰাজ্যৰ বজাৰত উভৈ নদী হৈ পৰিছে এনে বৰবিহ ৰূপী প্লাষ্টিকৰ আটাগুৰি দুলীয়াজানৰ এইটো পৰিয়ালে 20 কেজিকৈ এই প্লাষ্টিকৰ আটা ক্ৰয় কৰি এতিয়া মূৰে কপালে হাত দিবলগীয়া হৈছে প্লাষ্টিক জাতীয় আটা আমি আনিছিলো 20 কেজি খাবৰ কাৰণে মাৰোতে মানে অলপ আঠা নিচিনা পালো তাৰপাছত ধুওঁতে মানে হেৰি চুইংগামৰ নিচিনা হৈছে আৰু জ্বলাই দিওঁতে মানে একদম গোন্ধ ওলাইছে প্লাষ্টিকৰ নিচিনা কিন্তু চৰকাৰৰ বেতনভোগী যোগান বিভাগৰ বিষয়া কৰ্মচাৰী ক'ত কিয় এনে অসাধু ব্যৱসায়ীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ বজাৰত দেখা নাযায় অসামৰিক যোগান বিভাগৰ বৰমূৰীয়াসকলক নে কেৱল ৰাজকোষৰ ধন হজম কৰোঁতেই শেষ হয় আমোলা বিষয়াৰ প্ৰকৃত দায়িত্ব প্লাষ্টিকৰ আটা কণী চাউলৰ দৰে বৰবিহ বজাৰত মেলি দিয়া এই মাষ্টাৰ মাইণ্ডক বিচাৰি উলিয়াব পাৰিবনে যোগান বিভাগে কেমেৰা পাৰ্চন বলজিৎ চাংমাইৰ সৈতে দুলীয়াজানৰ পৰা অৰিন্দম গগৈ নিউজ লাইভ